ওয়েলকাম বেক মই হলো কবি আৰু আপোনালোকে চাই আছে ভয়েস কবি বন্ধুসকল আজি আমি কথা পাতিম যদি আপোনাৰ পৰিয়ালৰ কোনো পায় ঘৰৰ কাৰণে 2018 বৰ্ষত এপ্লাই কৰিছে আৰু 2019 ৰ সেই লিষ্টত নাম আপোনালোকৰ আহিছে নে নাই সেইটো কেনেকৈ চেক কৰিব তেনেহলে ব্লগ ভিডিওটো আৰম্ভ কৰো এই কামটো কৰিবলৈ হলে আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব মই মোৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছো ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত ইয়াত লিখিব লাগিব PMAY লিখি সার্চ করি সার্চ কৰাৰ লগে লগে আপোনাৰ ফোনত এনে ইন্টাৰফেস আহিব আপোনাৰ তলপ তলফালে যাব তলফালে গৈ এইটো চাওক পাৰিলে ইয়াত এইটো ডেস্কটপ সাইড কৰি লওক ওপৰত থকা তিনিটাত ক্লিক কৰি ইয়াত ডেস্কটপ সাইডটো কৰি লওক কৰাৰ পিছত আপুনি এইটো এনেকৈ দিব জুম কৰিব লওক জুম কৰি পেলাই এই যেটো চাই আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটো ক্লিক কৰক আপুনি এই লিংকটোত ক্লিক কৰক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটো ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ইন্টাৰফেস আহিব অলপ জুম কৰি দিব জুম কৰি ওপৰতে 2 নম্বৰ যেটো আছে হাই লেভেল ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্ট 2 নম্বৰত যেটো আছে এটো ক্লিক কৰক ক্লিক কৰিলে আপোনাৰ সন্মুখত কেনেদৰে এটা ইন্টাৰফেস আহিব তাৰ পিছত আপুনি ইয়াৰ পৰা অলপ জুম কৰিব ওপৰত কৰি পেলাই ইয়াত চাওক অল ষ্টেট লিখা আছে যেটো 3 নম্বৰত এটোত ক্লিক কৰক তাৰপিছত আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব মই অসম সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত অলপ লোডিং ল'ব লোডিং লোৱাৰ পিছত আকৌ এটা খালিটা আহিছে এটোত লিখা আছে চাওক সিলেক্ট আসামৰ তলত আপুনি ডিস্ট্ৰিক্টৰ ষ্টেটৰ তলত আপুনি ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত আকৌ খালি জায়গা আহিব এটো ফিল আপ কৰিব লাগিব এটো আপোনাৰ ব্লকটো লিখি লওক মই ব্লকটো দি দিছো তাৰ পিছত এতিয়া আপুনি আপোনাৰ পঞ্চায়তটো দিব ইয়াৰ পৰা আপোনাৰ পঞ্চায়তটো দি দিয়ক মই পঞ্চায়তটো দিছো এইটো পঞ্চায়তটো দিয়াৰ পিছত আপুনি ইয়াত চাওক সাবমিট বুলি লিখা আছে সাবমিটত ক্লিক কৰক সাবমিটত ক্লিক কৰাৰ লগে লগেই আপোনাৰ সন্মুখত আহি যাব এইটো চাওক আমাৰ সব আহি গৈছে উদালিগাঁও সিংগাঁও জাৰনিগাঁও বৰজাৰনিগাঁও সব যিমান আছে আহি গৈছে এটো একদম পুৰা আহিছে কিমান টকা পাইছে কোড পাইছে কি হাউস কমপ্লিট হৈ গল প্ৰুফ কাষ্ট কাৰ কিমান আছে আৰু এটা কথা এই লিষ্টত আপোনালোকে পুৰণা ডেট থাকিব যিসকলে আগতে আধা পইচা পাইছে এতিয়া পুৰা পোৱা নাই তেওঁলোকৰ নামও থাকিব সেইকাৰণে আপুনি ভাবিব নালাগে যে এইটো পুৰণা লিষ্ট এইটো 2019 ৰ লিষ্ট হয় এইটো ওপৰত প্ৰথমটোৱে চাওক 12/2/2019 আকৌ দ্বিতীয়টো হৈছে 9/3/2017 তৃতীয়টো হৈছে 19/11/2018 এনে 17/18/19 এনেকৈ আছে 19 আৰু এটা আছে এইটো চাওক এইটো 12/2/19 এনেকৈ তো এটা যদি আপুনি এটা ডাউনলোড কৰিব বিচাৰে পুৰা লিষ্টটো ডাউনলোড কৰি দিব বিচাৰে তেনেহলে ইয়াত লিখা আছে অলপ ওপৰত আহি চাওক এইটো সাবমিট পিছত আছে ডাউনলোড এক্সেল আৰু তাৰ পিছত এই তলত আছে ডাউনলোড PDF এটো আপুনি ক্লিক কৰক PDFত ক্লিক কৰাৰ লগে লগে অটোমেটিকলি আপোনাৰ এটো ডাউনলোড হৈ যাব ডাউনলোড হৈ আপোনাৰ Google Driveত যাব পাৰিব Google Driveত যোৱাৰ পিছত আপুনি এটো মোৰটো লক আছে সেই কাৰণে আপুনি PDF টো ডাইৰেক্ট পাই যাব তাত তো আজিৰ কাৰণে এটোই আছিল আৰু যদি ভিডিওটো ভাল লাগে তেনে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে ভিডিওটো এতিয়া সমাপ্ত কৰি আছো আকৌ দেখা হ'ব অহা ভিডিওত তেতিয়ালৈকে বাই বাই